ভাৰ্গৱ জ্যোতি ৰাখলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ মই মোৰ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে মোক মঞ্চত উঠিবলৈ অনুমতি দিয়াৰ কাৰণে আৰু মই আপোনালোক সকলোলৈকে মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি মই আপোনালোকৰ আগত কেইটামান গীত পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিম। অজান্তে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা কৰিব। যিহেতু চৰ্দি লাগি থকা মাতটো অলপ বহি আছে, লগতে মোক আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ লগতে আমাৰ সাংস্কৃতিক জগতত ঢোকা কৰা হৈ জিলিকি উঠা গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ মৃত্যুৱে আমাক কন্দুৱাই গ'ল। তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গীত গাবলৈ আগবাঢ়িছোঁ। ভাৰ্গৱ জ্যোতিৰ গীত শুনাৰ আগে আগে আমি ভাৰ্গৱ জ্যোতিৰ তলত মৰম দিব বিচাৰিছোঁ। মৰমৰ ভাইটি উদীয়মান কণ্ঠশিল্পী অনাগত দৰে যুৱ প্ৰজন্মলৈ নতুন বাৰ্তা দিব পৰা এই ভাইটিটোলৈ মৰম স্নেহ শ্ৰদ্ধা আচলতে শব্দ বাবে আমাৰ হাতত একো নাই। কাৰণ কিবা সামগ্ৰী কিবা অলংকাৰেৰে আমি তেখেতৰ এই সংগীতৰ সুমধুৰ যাত্ৰাটো বিশেষ একো দিব নোৱাৰোঁ। আমি মাত্ৰ শুভেচ্ছাৰ বাৰ্তা দিছোঁ। এই বাৰ্তাৰ বাহক হওক সোণোৱালী পথাৰত ফুলগুটি সিঁচি সিঁচি ভাৰ্গৱ জ্যোতি আগুৱাই যাওক শিখৰৰ পৰা শিখৰলৈ। এয়া পাওঁতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক কমিটিৰ বিভাগৰ পৰা ভাৰ্গৱ জ্যোতিলৈ আমি অকণমান মৰম বিচাৰিব বিচাৰিছোঁ। মই সতীৰ্থসকলক মঞ্চত বিচাৰিছোঁ ভাৰ্গৱ জ্যোতি এখন ফুলাম গামোচাৰে মৰম জনাব বিচাৰিছে ৰুদ্ৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দীপাংকুৰ নাথ ডাঙৰীয়াই। ইয়াৰ পাছতে ভাৰ্গৱ জ্যোতি এখন চেলেঙেৰে মৰম জনাব ৰুদ্ৰ আঞ্চলিক সমিতিৰ সাংবাদিক সভাপতি পল্লৱ জ্যোতি সন্দিকৈয়ে। ইয়াৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই দ্বিবাৰ্ষিক ৰুদ্ৰসাগৰ অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা চৰাৰ পুতুল হাজৰিকা ডাঙৰীয়াইও ভাৰ্গৱ জ্যোতিক এখন ফুলাম গামোচাৰে মৰম বচাব। আমি ভাৰ্গৱ জ্যোতিলৈ এটা বিশেষ উপহাৰ আনি থৈছিলোঁ, কিন্তু কিছু ব্যস্ততাৰ বাবে আমি উপহাৰটো সময়মতে ৰিচিভ কৰিব পৰা নগ'ল। এই ভাৰ্গৱ জ্যোতিকে উপহাৰটো মই পাছত আকৌ লগ পাই দিয়াৰ ব্যৱস্থা কৰিম। যি কি নহওক মই ভাৰ্গৱ জ্যোতিক এই মৰম আৰু শুভেচ্ছাৰে তেখেতৰ কান্ধত জাপি দিছোঁ জাতি আৰু মাটি স্বদেশ আৰু স্বজাতি মাক ভাল পোৱা গীতবোৰেৰে আমাৰ জাতিটোক আৰু চহকী কৰি যাবলৈ জাতিৰ বুকুত আমাক ৰখাই যাবলৈ মই ভাইটিক সংগীত অনুষ্ঠান চলাই যাবলৈ ইয়াৰ পাছতে আৰু এগৰাকী কণমানি শিল্পীক লগ পাই যিগৰাকী শিল্পীয়ে আমাক ৰঙালী বিহু ৰঙেৰে প্ৰচাৰ কৰিছিল আৰু তাৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম নীলাভ নিতাৰ গীতৰ দ্বাৰা। আমি নীলাভ নিতাক আনিবলৈ গৈ আছোঁ, আপোনালোকে আনিবলৈ গৈ আছোঁ। আপোনালোকে ভাইটিৰ গীতৰ দ্বাৰাই উপভোগ কৰক। ধন্যবাদ। জয় অসম।
কোৱা হেল্ল' হেল্ল'
Thank you.
ভাৰ্গৱজ্যোতি দাসলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পিছতে আমি মঞ্চৰে আমন্ত্ৰণ